তো হেল্ল' বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিবলৈ পাইছে খুব সুন্দৰকৈ আপোনাৰ ভাতছো কেৰাহী উঠাই থৈ দিছোঁ। আৰু জুইত বনোৱা আপোনাৰ খাদ্য খাবলৈই বেলেগ, অলপ গম পায়েই। এইফালে সকলো বিলাহী, পিঁয়াজ, জলকীয়া, আদা নহৰু চব কাটি থৈছোঁ। আজি আৰু বনাবলৈ আপোনাৰ অকণমান খাচী মাংস, এইটো খাচী মাংস অলপমান বনাম আৰু আপোনালোকে চাই থাকিব। আৰু এইটো খুন্দনা, জীৰা ধনিয়া মেইন, জীৰা ধনিয়া আপুনি সদায় খায় তেন্তে আপোনাৰ পেটৰ অপকাৰো ইমান নহয়। পেকেট মছলাটো আমি নাখাওঁৱেই, জীৰা ধনিয়া খাওঁ। তেনেহ'লে পূৰা এতিয়া বনাবলৈ আৰম্ভ কৰিম, আপোনালোকে চাই থাকক। কেৰাহীত তেল দি দিলোঁ, তেল দিয়াৰ পিছত আৰু এইফালে মোৰ মানুহজনে এতিয়া জীৰা ধনিয়া পিচি আছে আৰু কেৰাহীটোত তেতিয়া পিঁয়াজ দি দিম। তেল গৰম হৈ গ'ল, পিঁয়াজটো সকলো দিয়ে দিলোঁ। দিয়াৰ পিছত জুইত বনালে সঁচাকৈ যে বহুত ভাল লাগে খাবলৈ। আমি জুইতে খাওঁ, গেছত নাখাওঁ। তাৰপিছত দি দিলোঁ আপোনাৰ ইয়াত অকণমান বগা নিমখ, ইয়াত অকণমান নিমখ দি দিম। এতিয়া নিমখটো দিলে মানে কি হয়, আপোনাৰ অলপ গেলি যায়, মাছটো গেলি যাব। নিমখটো অকণমান দি দিম। আজি মানে বনাইছোঁ, কেনেকুৱা লাগে চাইছোঁ। এইবিলাক ভাত বনোৱা, আঞ্জা বনোৱা এইটো এটা নিচা। আপোনাৰ বহুত ভাল লাগে বনাই। আৰু মানুহজনে পূৰা পিচি আছে, বগা নহৰু পিচি আছে। পিঁয়াজটো অলপ কেঁচা জলকীয়া খাব লাগে, পিঁয়াজ, আদা নহৰু, জীৰা ধনিয়া। গেছৰ মানে হোৱা চান্স নাথাকে, গেছ হোৱা চান্স নাথাকে। আৰু এইখিনি মাংসখিনি দি দিম এতিয়া সুন্দৰকৈ। মাংস বেছি অনা নাই, মাংস কমকৈ আনিছোঁ। কমকৈ খাব লাগে, 2 পিচ বা 1 পিচ খাব লাগে। বেছিকৈ খালেও বেয়া মাংস। ভিডিঅ' বনাবলৈ একেবাৰে টাইম নোপোৱা বুলিলো বন্ধুসকল। বহুতে কমেণ্ট কৰি থাকে, বেয়া বেয়া কমেণ্ট কৰে, বহুত লাজ পাওঁ, বেয়া লাগে, দুখ লাগে। সেইটো কাৰণে ভিডিঅ' বনাব মন নোযোৱা হৈ গ'ল। আৰু আমি গম পায়ে নকৰিলে খাবলৈ নহয়, দিনটোতো কৰিবই লাগিব। সেইকাৰণে কৰি থাকোঁতে আপোনাৰ টাইমেই নাপাওঁ, কিন্তু মনটো বহুত আছে সদায় ভিডিঅ' এটা দিবলৈ আপোনালোকৰ মাজলৈ। কিন্তু এতিয়া টাইম নাপাওঁ, উপায় নাই। মাংসটো অলপমান আপোনাৰ এনেকৈ চব মছলা দি পিনে আপোনাৰ অলপ থৈ দিব লাগিব। আৰু এয়া দেখিলেই বন্ধুসকল কি মজা মাংস বনি গ'ল। বিলাহী দিয়া হ'ল, তাৰপৰা আপোনাৰ মছলা চব দিয়া হৈ গ'ল। একদম মজাকৈ খাম আৰু এতিয়া খাবহে লাগে। দেখা অনুভৱ পূৰা গ্ৰেভি হৈ গ'ল, চব কি সুন্দৰ গ্ৰেভি হৈ গ'ল। মজা, এক্সিলেণ্ট গ্ৰেভি হৈছে। মই টেষ্ট কৰিলোঁ, মজা লাগিছে খাবলৈ। জুইত পূৰা লগাই দিছোঁ, কাঠৰ খৰি তাতে বহুত ভাল জুই উঠিছে। আৰু এইফালে ভাত ৰেডি হৈ গ'ল। ভাত পূৰা আপোনাৰ খাই আছোঁ, পাহৰিয়ে গৈছিলোঁ ভিডিঅ'টো কৰি আছোঁ বুলি। গতিকে খাই আছোঁ, এয়া চাইজত আপোনাৰ মানুহজনেও খাই আছে।
এইজনী মানুহজনী খাই আছে আৰু মাও খাই আছে। এনেকৈ মানে বনাই খালোঁ আৰু দেই বন্ধুসকল। ভিডিঅ'টো ইমানেই আছিল। গুড বাই।